পূৰ্বৰ নিয়ম অনুযায়ী আমি এইবাৰো দুদিনীয়া কাৰ্যসূচী 3 আৰু 4 ফেব্ৰুৱাৰী এই দুদিনীয়া কাৰ্যসূচীৰে আমি উৰুচ আয়োজন কৰিছিলোঁ, উৰুচ আৰু জিয়াৰত। আৰু যোৱাকালি আমাৰ জিকিৰ প্ৰতিযোগিতা সদৰখন ভিত্তিত হৈ গৈছে আৰু আজি আমাৰ মুকলি অধিৱেশন এইমাত্ৰ আৰম্ভ হওঁ আমাৰ বিশিষ্ট অতিথিসকলক আহি উপস্থিত হৈছে। আশা কৰিছোঁ আজিও আমাৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত ঘটিব বুলি সকলোৰে সহায় সহযোগ কামনা কৰি মই ইয়াকে দুআষাৰ কৈ পেলাই আপোনালোকৰ লগত আপোনালোকৰ আজি ঐতিহাসিক খৰাগুৰি চাপৰিত হজৰত আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে উৰুচ আৰু বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আৰু এই অধিৱেশনৰ মুকলি সভাত আমি খৰাগুৰিৰ আজান শীৰ্ষক স্মৃতিগ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ। আমি এই আপাহতে আমাৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ আদৰ্শৰে অসমত ঐক্য শান্তি সম্প্ৰীতি বাণী বিলোৱা হজৰত আজান পীৰ চাহেবৰ প্ৰতিও আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। গুৰুজনাই যেনেদৰে ঐক্য শান্তি সমৃদ্ধি সম্প্ৰীতিত গুৰুত্ব দিছিল, তেনেদৰে সুদূৰ বাগদাদৰ পৰা অহা হজৰত আজান পীৰ চাহেবেও অসমত আচলতে কোনো ধৰণৰ ধৰ্মীয় বা আন কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ বৃহত্তৰ অসমীয়া সমাজখনত তেওঁ ঐক্যৰ বাণীৰে আমাৰ অসমীয়াৰ সাংস্কৃতিক জগতখন চহকী কৰি থৈ গৈছে। তেখেতে বৰগীতৰ আৰ্হিৰে যি জিকিৰ ৰচনা কৰিছিল, সেই জিকিৰে আচলতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন জীপাল কৰাই নহয়, অসমত আচলতে আমাৰ ঐক্য শান্তি আৰু সম্প্ৰীতিৰ বাণী যুগ যুগ ধৰি বিলাই আহিছে। আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু পীৰজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব পাৰোঁ, নিশ্চয়কৈ আমি আশা কৰাৰ ধৰণে এখন ঐক্যবদ্ধ সম্প্ৰীতিৰে ভৰা এখন অসমীয়া সমাজ আমি নিশ্চয়কৈ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ। আজান পীৰ দৰগাহলৈ আহি মই আজিৰ এই পবিত্ৰ মুহূৰ্তত এই পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। এই দৰগাহ অসমৰ সমাজ জীৱনৰ বাবে সম্প্ৰীতিৰ বাৰ্তাবাহক এক স্থান। এই পবিত্ৰ স্থানৰ পৰাই আমি অসমৰ ৰাইজক এই বাৰ্তা দিয়া উচিত যে আমি অসমীয়া। আমি প্ৰথমতে আমাৰ প্ৰথম পৰিচয় অসমীয়া, তাৰ পাছত আমি হিন্দু, আমি মুছলমান, আমি খ্ৰীষ্টিয়ান, আমি জৈন, আমি বৌদ্ধ, এই সকলোবিলাক দ্বিতীয় পৰিচয়। হজৰত আজান পীৰ ডাঙৰীয়াই অসমত যি সম্প্ৰীতিৰ বাৰ্তা বিলাই গ'ল, সেই বাৰ্তাই অসমত শংকৰদেৱে গঢ়া যি সমাজ, এই সমাজখনক এক নতুন গতি প্ৰদান কৰিছিল। আৰু এই নতুন গতিৰেই আমাৰ সমাজ জীৱন ভৱিষ্যতৰ দিনতো আগবাঢ়ি গৈ থাকিব বুলি মই আশাবাদী। প্ৰত্যেক বছৰ আপোনাক দেখা যায় চাদৰ দিয়া আৰু প্ৰত্যেক বছৰ পৰা বহুত বছৰ পৰা আহি আছে, কি ক'ব? এইটো মানে আজি আজান পীৰ চাহাবৰ যিটো জিয়াৰত বাৰ্ষিক যিটো ইয়ালৈ আমি ঐক্যই আজি বহুত বছৰ ধৰি আমি ইয়াৰ ভক্তপ্ৰাণ ৰাইজক আমি খোৱা পানী যোগান ধৰি আহিছোঁ। আৰু আমাৰ যিহেতু ঐক্য এটা অনুষ্ঠান য'ত সকলো ধৰ্মৰ মানুহ আছে, হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ মানুহ আছে। আমি সকলোৱে বছৰটো ভালে ভালে যাবৰ কাৰণে আমি ইয়ালৈ আহোঁ। আজান পীৰ চাহাবৰ ইয়াতে চাদৰ আমি এখন দিওঁ, দি পেলাই আমি প্ৰাৰ্থনা জনাওঁ যাতে ঐক্যৰ পৰিয়ালৰ সকলোকে তথা শিৱসাগৰ ৰাইজক তথা অসমৰ ৰাইজলৈ যাতে শান্তি আহে, তেওঁলোকে যাতে ভাল ধৰণে বসবাস কৰিব পাৰে। আৰু ইয়াত আমি ভক্তপ্ৰাণ ৰাইজ যিমানবোৰ বিভিন্ন জেগাৰ পৰা আহে, তেওঁলোকৰ ইয়াত এটা আগৰ পৰা আমি প্ৰথমৰ পৰা দেখি আছিলোঁ যে খোৱা পানীৰ এটা অসুবিধা আছিলে আগতে। এতিয়াতো যথেষ্ট উন্নত হৈছে, কিন্তু আগতে খোৱা পানীৰ যথেষ্ট আমি অসুবিধা দেখিছিলোঁ। সেইকাৰণে আমি আজি বহুত বছৰ ধৰি আমি ইয়াতে খোৱা পানীৰ যোগান ধৰি আহিছোঁ আৰু অনাগত দিনতো আমি এইটো যোগান ধৰি যাম বুলি আমি আশা কৰিছোঁ আৰু ইয়াকে কৈছোঁ। ধন্যবাদ। মহীয়া জিয়াৰত আছে। আজি বহুত ঠাইৰ পৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আহিছে, আজান পীৰ চাহেবৰ এই মাজাৰত আহিছে। তেওঁলোকে নিজৰ নিজৰ মনৰ কিছুমান আশা লৈ পেলাই আহি এওঁলোকৰ ওচৰত আহি পেলাই থিয় হৈছে। আশা কৰোঁ তেওঁলোকৰ এই আশা পূৰণ হওক। আৰু এই আজান পীৰ চাহেব সুদূৰ বাগদাদ চহৰৰ পৰা আহি আমাৰ ইয়াত আহি পেলাই আমাৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি
তেখেতে আমাক সকলোকে মৰম চেনেহ কেনেকৈ থাকিব লাগে, কিছুমান নীতি নিয়মে কেনে থাকিব লাগে, কেনেকৈ ককাই ভাইৰ লগত মিলি থাকিব লাগে, এইবোৰ জিকিৰৰ জৰিয়ে আমাক শিকাইছে। যেনে এটা জিকিৰ এটা ক'লে, হিন্দুকে মুছলমান একে আল্লাহ ফৰমান, মোৰ মনত ভেদভাৱ নাই। এনেকুৱা কিছুমান জিকিৰে আমাক এটা মৰমৰ বাৰ্তা আনিছে। এই বাৰ্তাই গোটেই অসমত শান্তি আহক। ধন্যবাদ। প্ৰতি বছৰে আজানপীৰ দৰগাহলৈ আহোঁ। ঐতিহাসিক আচলতে আজানপীৰ দৰগাহ শান্তি সম্প্ৰীতি ঐক্য একতাৰ সদায় বান্ধোনডাল আচলতে জড়িত হৈ আছে। হিন্দু মুছলিমৰ একতাৰ দোলেৰে আচলতে শান্তি সম্প্ৰীতি বাৰ্তা দিছে আজানভুকিয়ে। আৰু এইখনেই হৈছে শংকৰ আজানৰ দেশ, আৰু য'ত আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি প্ৰতি বছৰে এই অনুষ্ঠান ভাগিলৈ আহোঁ। আজি একেলগে আমি ঐক্য মিলি পানি আমি দোৱা কৰিছোঁ। আৰু ইয়াত কোনো আচলতে হিন্দু বুলি বা মুছলিম বুলি কথা নাই। আমি সকলো ভাই আৰু সকলোৱে আমি সমন্বয় বাৰ্তা দিছোঁ। অসমখনলৈ শান্তি আহক আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী